নমস্কাৰ, অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বৰ্তমান মই আছোঁ আজি বৰপেটা সত্ৰত আছোঁ, য'ত হোলী হয় অৰ্থাৎ দেউল হয়। দেউল হোৱা জেগাত মই বৰ্তমান আছোঁ আৰু আগন্তুক দিনত মানে দেউল হ'ব আৰু এসপ্তাহ নাই। যি নহওক এই ইয়াত চাওঁ, ইয়াতে মাধৱদেৱৰ বাসস্থান অৰ্থাৎ মাধৱদেৱে বৰপেটা সত্ৰলৈ আহোঁতে ইয়াতে বাসস্থান মানে এই জেগাখিনিত মাধৱদেৱে মানে শুইছিল, মানে বাসস্থান হিচাপত বাছি লৈছিল। আৰু এই চাওক মানুহবিলাক চাওক বা ফেমিলি চাওক, ফেমিলি আমাৰ ইফালৰ পৰা সিফালে চাই আছে আৰু কি চাই আছে জানেনে? ইয়াত ভিতৰত কোনো পুৰুষ মহিলা মানে কোনো মহিলাটো সোমাব নোৱাৰে, পুৰুষেও লং পেণ্ট চাৰ্ট পৰিধান কৰি ইয়াৰ ভিতৰত সোমাব নোৱাৰে। আৰু ইয়াৰ ভিতৰত মানে কি আছে, ইয়াৰ ভিতৰত ডাঙৰ ডাঙৰ খুঁটা আছে আৰু ডাঙৰ ডাঙৰ খুঁটাটো আছে ইয়াতে আপোনালোকে জানে যে পাকাৰ হয়, কিন্তু এনেকুৱা ডাঙৰ দুটা খুঁটা আছে যাতে আমাৰ বিৰাট ডাঙৰ তুলসী গছৰ ভাবিব লগা তুলসী গছৰ ইমান ডাঙৰ আছে। আহকচোন একবাৰ চাওঁ কেনে কি লাগে। বেলেগ যি হওক নহওক ইয়াৰ পৰিৱেশটো কিন্তু বিৰাট মজা লাগছি দে কাৰ মানে ইয়াতে যেতিয়া দেউল হ'ব না, মই দেখুৱাই আছোঁ বাৰু দেউলত যোৱা বছৰৰ পৰিৱেশ এটা কি বিৰাট মানুহ হয়, বাপৰে বাপ, মানে ভাবিব নোৱাৰোঁ এনেকুৱা মানুহ হয়। সকলোৱে জানে আৰু 10 টকাটো মই মানে সেৱা ল'ব লাগিলে 10 টকাটো এটা দিম আৰু ভগৱানৰ নামত, সেৱাৰ নামত। এতিয়া বৰ্তমান আমি এই শাৰী আছে না, কি মজা হৈ যাব ইয়াতে। এতিয়া মাদাৰে সেৱা কৰিলে এয়া হৈছে তুলসী গছ। মই কৈছিলোঁ যে আপোনালোক তুলসী গছ দুডাল মানে ডাঙৰ বিৰাট ডাঙৰ এই গছডাল তুলসীৰ গছৰ খুঁটা হ'ব পাৰে। আৰু যেতিয়া শংকৰদেৱ মাধৱদেৱে দুটা ইয়াতে ভ্ৰমণ কৰিছিল সেই সময়তে শংকৰদেৱে আৰু মাধৱদেৱে ইয়াতে এই গছডাল ৰুই থৈ গৈছিল আৰু এই গছ আজি স্মৰণীয় হৈ আছে। কৃষ্ণ এইবাৰৰ 2023 বৰ্ষৰ দেউলৰ ইয়াতে উৎসৱ হ'ব, কি ডাঙৰ উৎসৱ হ'ব। কিন্তু মই 2022 চনৰ উৎসৱৰ এটা ক্লিপ আপোনালোকক মই দেখুৱাই আছোঁ, এয়া চাওক। এইটো মন্দিৰতে দেউল হয়, এইটো মন্দিৰত দেউল হয়। ইয়াত কি কৰে হয়, এইটো কি কৰে? এই দেউলত কিবা কৰে মানে দেউলত আহিব না বাৰু, মানে বিৰাট ভাল লাগে। কিন্তু মানে পৰিৱেশটো বিৰাট মজা, মানে ভাল লাগিল। ওপৰত উঠি চা আছে একবাৰ ইয়াতে মানে কি এইটো ইয়াতে দেউল হয়, পৰিৱেশটো ভাল লাগছে একচুৱেলি। নকৈ উঠি দিছে একবাৰ 2 দিন পাছত মানে ফাকুৱা হ'ব। ফাকুৱাত ইয়াত দেউল হয়, সকলোৱে জানে যে বৰপেটাত দেউল হয়। আৰু এই দেউল হোৱাৰ মানে মন্দিৰটো এইটো মন্দিৰতে হয় আৰু এটা বিৰাট ডাঙৰ এটা পৰিৱেশ এটা আছে, বিৰাট মজা লাগে। আৰু আমি ইয়াতে আহিলোঁ একবাৰ, যি ভাল লাগিল চাই। আৰু এই মন্দিৰটোত মানে 2খন দৰ্জা আছে, সিফালে এখন আছে ইফালে এখন আছে। আৰু মই মানে খটখটি মই ইয়াত আছোঁ, মই এটা খটখটিত আছোঁ আৰু খটখটি কিন্তু ইয়াক লাগে 10 টাক লাগে এবাৰ চা আহি আছোঁ মন্দিৰটোৰ পৰিৱেশ মানে দৰ্জা বহুত গিখান আছে দে মন্দিৰটোত, মানে এখন 4খন দৰ্জা আছে। আৰু ইয়াত ফটো মাৰাটো ষ্টাৰ্ট ইয়াত ফেমিলি, আমি নিজে ফটো উঠি আছোঁ। বহি ল'ব পাৰিম কৃষ্ণ। এতিয়া ইয়াৰ পৰা যাওঁ, ইয়াতে মানে দেউল হয়, সকলোৱে জানে ইয়াৰ পৰা যাওঁ। এতিয়া ইয়াৰ পৰা যোৱাৰ পাছত মানে কি আমি এতিয়া মানে সৰভোগ যাম, সৰভোগ মানে গৰখীয়া মন্দিৰ যাম। গৰখীয়াৰ মন্দিৰ যোৱাৰ আগত এটা কিবা অলপমান চালোঁ, যিহেতু দেউলত আহিব পাৰিলেতো দেউলত আহিলোঁ, যে দেউলত আহিব নোৱাৰোঁ। ইয়াত মানে এটা বিশাল পৰিৱেশ আহি ভাল লাগিব, চেষ্টা কৰিম। কিন্তু আমি যাম